নমস্কাৰ সকলোকে আজি যেহেতু মেডাম মেফিৰ পবিত্ৰ লগ্নত আহোম স্বৰ্গদেউ তথা পূৰ্বপুৰুষসকলক আমি শ্ৰদ্ধাৰে কেনেকেনো স্মৰণ কৰিলোঁ চাওঁ আহক এতিয়া বাই মই যাবলৈ ওলালোঁ ড্ৰেছ পোছাক কৰি পেলানি জয়াভৱন যোৰহাট জয়াভৱনত মেডাম মেফি পাতিছে ভণ্টিও আহিলে মামা ছোৱালী পিছত আমি ৰিক্সাতে গ'লোঁ তালৈ যে দেখিছে পালোহি কেন্দ্ৰীয় মেডাম মেফি 2024 চন এয়া আমাৰ দেওঘৰ হয় চ' আমি প্ৰাৰ্থনাও কৰিলোঁ দেওঘৰ চাউকাই গাই পেলানি আমাৰ যেহেতু প্ৰাৰ্থনা হয় আইচিংলাও প্ৰাৰ্থনা কৰিলোঁ এয়া মই প্ৰাৰ্থনা কৰিলোঁ ধুনীয়াকৈ তাৰপিছত লাইন দেখিছেনে ভাত মানে গাহৰি ভাত পিছত হাঁহ আছিলে আৰু চিকেন আছিলে দিছিলে খাবলৈ চবকে ৰাইজসকলক এয়া আমি আহিলোঁ যেনে তেনে ভিতৰত আহি পেলানি ভাত খালোঁ গাহৰি মাংসৰ লগত চবেই খাইছে ধুনীয়াকৈ ময়ো খাই বৈ দিছে দেখিছে নিয়ম নীতিবোৰ কৰিলেই আমি অহা আগতীয়াকৈ আমি যিহেতু অলপ দেৰিকৈ পালোহি সেইটো কাৰণে